নমস্কাৰ জুনমণি চেনেললৈ স্বাগতম জনাই আজি অন্য এটা ভিডিঅ' বনাব লৈছোঁ। ভিডিঅ'টো শেষলৈকে চাব। পথাৰলৈ আহিছোঁ, খুৰীহঁতৰ ধান দাই থাকিম, আপোনালোকক সকলোখিনি দেখাই থাকিম। কাটিবলৈ আহি আছোঁ, এয়া কাটি আছে নবৌহঁতে। মই কাটো বহি থাকিলে একো নাপায়। আহক পপি, ধান দাই আছনে? পুৰা কাটিছোঁ দেই। বুটমাহ খাই আছে, ডাঙৰি কঢ়িয়াই আছিলে। হাই কৰি দিয়ক, হাই কৰি দিয়ক, হাই কৰি দিছে। সকলোৱে চাব বুলি কওক আমাক। এয়া চাহৰ যোগাৰ কৰিছে, এতিয়া চাহ খাম। ছাতি লৈ আহিছোঁ, ইমান ৰ'দ দিছে। এয়া বৰটেঙা চাহ, আছে খুৰী হাঁহ এটা দি দিয়ক। এয়া কন্দাই বুট খাই আছে। আজি খুৰীহঁতৰ পথাৰ শেষ হ'ব, ধান কাটিবলৈ আহিছোঁ, সহায় কৰিবলৈ আহিছোঁ। আজি এয়া বৰটেঙা ওলাইছে, আজি লখিমী তুলিব লাগিব। আহিছোঁ আৰু সহায় কৰিবলৈ। এয়া আমাৰ নবৌহঁত চাহ খাই আছে। হাঁহ এটা দি দিয়ক মোৰ মোবাইলতো। আমি ধান কাটি কাটি চাহে খাই আছোঁ। আজি লখিমী তুলিব যে, সেইটো কাৰণে চাহৰ এয়া গাখীৰ চাহ মস্তিকৈ খাম এতিয়া। এয়া বৰটেঙা, জলকীয়া, তোমাৰ আৰু কি ওলাইছে? অঁ ৰবাব টেঙাটো দেখাই দে আকৌ। ৰবাব টেঙাটো, ৰবাব টেঙা কোনটো? খাব লাগিব। এয়া আমাৰ পপিয়ে বৰটেঙা গুচাই আছে, খাম আৰু দেই। চাওঁ খুৰীক চাওঁ কিমান জলকীয়া। ই খাব নোৱাৰে যে জলকীয়াকেইটা দিবলৈও নিদিয়ে, দেখিছা? দিবলৈ নিদিয়ে তোক। ৰ জলকীয়া খাবলৈ মানে নিজে নাখায়, লোককো খাবলৈ নিদিয়ে। আজি কি আছিলে পৰীক্ষা? নামটো কি কৈ দিয়া? তোমাৰ নামটো কি কৈ দিয়া? নামটো কৈ দিয়া আকৌ, কৈ দিয়া নামটো, কৈ দিয়া নামটো, কৈ দিয়া আকৌ। নমস্কাৰ দি নামটো কৈ দিয়া। আকৌ হাঁহিছে, বেয়া বুলি ক'ব মানুহে। সেইটা লাজ কৰিছে, নামেই নকয়, দেখিছেনে বাৰু? লৈ আহিছে। আহা দিয়া, হাইটো হাই দি দিয়া। হাই কৈ দিয়া আকৌ। হাই 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 কৈ দিয়া। এইটো হাই কৈ দিয়া, হাই কৈ দিয়া। এইজনী আমানো আহিলে, মোনো হাই কৈ দিয়া। তুমি আহিলা নি? ধান কাটিবলৈ আহিছা? মুনুক কাটিলে দেখিছা নাই? চাওঁ মুনু দেখাই দিয়া আকৌ। কাটিলে তোমাক কালি, কাচিয়ে কাটিছিলে। হাই দি দিয়া আকৌ। হাই কৈ দিয়া। লাইক কৰিব, ভিডিঅ'টো চাব সকলোৱে। ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব। হাই দি দিয়া মুনু, হাই দি দিয়া। মই ধান কাটিবলৈ আহিছোঁ মাৰ লগত, কৈ দিয়া আকৌ। মই ধান কাটিবলৈ আহিছোঁ মাৰ লগত। অ' গামোচাখন লাগে। ৰেডি হৈ গ'ল, এতিয়া টেঙা খাম। দাৱনী মেইন টেঙাহে হয় নহয় বাৰু? মাইকী মানুহে পূৰা টেঙাহে খায়। সৰহকৈ দিবি, মোলৈ সৰহকৈ থবি পাই। মোলৈ সৰহকৈ থবি, মই সৰহকৈ খাম। আমাৰ মুনুক দে আকৌ টেঙা, আমাৰ মুনুৱে খাব টেঙা। তাইও আহিলে আকৌ ৰবাব টেঙা খাবলৈ। ছোৱালীক লৈ আহিছিলে যে। খুৰী টেঙা খাইছে? কেনেকুৱা লাগিছে? ভাল হৈছে ন? জ্বলা হৈছে ন? কেইজনীয়ে খাই আছে, জোলে চোলে খাই।
খাইছোঁ টেঙাখিনি ৰস খাইছেনে? খাইছোঁ ধুনীয়া লাগিছে খাই ধুনীয়াকৈ বনাইছে খাইছেনে? মস্তি লাগিছে টেঙা খাই আছোঁ বৰকে কথা ক'ব নোৱাৰিছোঁ জ্বলা হৈছে নাই? হাঁহ এটা দি দিয়ক এইপিনেও দিয়ক আকৌ হাঁহ এটা। পাত পাৰি যে আছে ককাক ধুনীয়াকৈ দি থৈ আহাগৈ যোৱা মই জলকীয়া গোটাইকেইটা খাওঁ দেই এই নবৌৱে আকৌ জলকীয়া শুংকণেহে খায় দেই। গোটাইকেইটা খাইছোঁ দেই জলকীয়া এইজনী আকৌ গুৰিকণ খায়। মই ঢেৰ খাওঁ জলকীয়া খাই পেলাই উঠিছোঁ আৰু অলপ দেৰিকৈ ভাত খাম আৰু অকণমান দেৰিকৈ। এতিয়া টেঙা খাই লৈছোঁ, চাহ খাই লৈছোঁ। দেখিছা নাই আমাৰ নবৌৱে একদম পুৰা ভাষণ দি আছে। আমাৰ নবৌৱে পুৰা তামোল খাই দেখিছা নাই দাঁতকেইটা ৰঙা হৈ গৈছেগৈ। ময়ো খাওঁ আকৌ। এইজনী আমাৰ ডাঙৰ নব দেই। হাই কৈ দিয়ক নব। এজনী আমাৰ পৰিয়ালৰ ভিতৰত ডাঙৰ নব একেবাৰে। নব ফুৰিবলৈ গৈছিলে আহিছে আমাকে দেখি পেলাই চাওঁ বুলি আহিছিলে টেঙাও নাপালে ভাগত চাহো নাপালে একো নাপালে আৰু একো নপৰিলে ভাগত ব'লক ব'লক এনেকৈ বহি থাকিলে দেৰি হ'ব এতিয়া ধান দাই লওঁ তাৰপিছত ভাত পানী খাবলৈ আছে। খাই পেলাই উঠিছোঁ এতিয়া এয়া দাই আছোঁ ধান কিমানখিনি দাইছোঁ আজি। আঘোণৰ পথাৰত গাক গাক গা বুলি ক'লে নোলায় চিন্তা কৰিব লাগিব অকণমান য'তে ত'তে গা বুলি ক'লে কেতিয়াও নোলায় নামটো চিন্তা কৰিহে পাৰ পাবি কিবা এটা কৈ দিয়ক আকৌ এইপিনে দেখুৱাই আছোঁ। খাই ধান কাটিছোঁ দেই দেৰি হ'ব নহ'লে গুৰি নিচিগিব হয়নে? হয় কি দিব আজি খাবলৈ? মাংস ভাত বুট দিব নাৰিকল দিব এতিয়া চাহ টেঙা খালোঁ অলপ পিছত মাংস ভাত তাৰপিছত একেবাৰে লাষ্টত বুট নাৰিকল খাম আৰু গুৰি ছিগিব এদাই আৰু এই দুজনীয়ে আকৌ এনেই আহি পেলাই বহি আছে দেখিছা নাই সিহঁতক বা কোনে মাতিছিলোঁ ৰবাব টেঙা গোন্ধ পাই পেলাই একেবাৰে খাবলৈ ওচৰ পালেহি দেখিছা নাই সিহঁতে অকলে থাকিবলৈ বেয়া পাই পেলাই বহি আছে। যোৱাগে যোৱা নব যাওকগে যাওক এই ৰ'দত বহি থাকিব নালাগে। এইকেইজন দেখিছে ছাতি লৈ পেলাইহে বহি আছে। ভাত নিদো আশা নকৰিব বুট নাৰিকল খাইহে যাব বৰ খকুৱাই দেই সঁচাকৈ। আমাৰ নবৌহঁতৰ বৰ ফূৰ্তি হয় নাচিব এতিয়া চাবচোন দেই ৰাইজে। খুৰী নাচি দিয়ক এপাক। আইয়া এয়া কন্দা ডাঙৰি আছে দেখিছা নাই ধানো কাটি আছোঁ ডাঙৰি কঢ়িয়াই আছে এদাই হ'বলৈ হৈছে আৰু এতিয়া ঘৰলৈ যাম। ভাত পানী খালোঁ খোৱাটো নেদেখালোঁ বাৰু খাই বৈ এতিয়া এদাই হ'বলৈ হৈছে। সময় নহ'লে ভাত মানে লৰালৰিকৈ খোৱা হ'ল। এই ধান আছিলে যে সৰহকৈ কাটি পেলাই বোলো লৰালৰিকৈ আদায় কৰোঁ বোলো আৰু ঘৰত ছোৱালীও এৰি থৈ আহিছোঁ গধূলিলৈকে দাব নোৱাৰোঁ। এতিয়া 3টা বাজি গ'ল ঘৰলৈ যামগৈ আৰু বেছি দেৰি নাই আৰু দাই আছে দাৱনী লৰালৰিকৈ। বাই বাই দে আকৌ ভিডিঅ'টো সকলোৱে চাব ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু কি কৰিব বেল আইকনটো দবাই দিব আহিবলগীয়া ভিডিঅ'বিলাক পাই থাকিব। বাই 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 বাই।